हेलो गाइस, मोर नाम हल समीरन और आपलोके चाই আছে बर्तमान समीरन ब्लॉग। गाइस मैं इतना मामा घर जाऊँ मैं मामा घर लड़ाटों लग धरोगे सकाम कामটো खाई थी आहूँगे तरह मैं माही घर ऊर से सकामतो সেইকাৰণে দুইটা অকণমান আঁতৰ যে সেইকাৰণে দুইটা যাওঁ বুলি ভাবিছোঁ। অকলে অকলে যাবলৈ বেয়া লাগিছে। বলক মামা ঘৰ ল'ৰাটোক লগ ধৰোঁগে। গাইছ গা পা ধুই কৰি আহিলোঁ। এতিয়া আমি মাহী ঘৰ যাম, মানে মাহী ঘৰ নহয় কাষৰ মানুহ ঘৰৰ সকাম আছে যে কৈছিলোঁ, সেই সকামলৈ যাম। এয়া অংকুৰ আহিলে, মামা ঘৰ ল'ৰাটো মানে মাতিব গৈছিলোঁ কৈছোঁ যে ইও আহিলে। এতিয়া আমি বাইকতে যাম। এতিয়া উঠ জল্দি ধৰ। গাইছ আমি ইয়াত পালোহি, মাহী ঘৰ পাইছোঁহি আৰু এইটো মাহী ঘৰ। এই সকামলৈ বুলি কিবা এটা লৈও আহিলোঁ। এয়া আমি পাইছোঁহি আৰু ক'ত বহি খাবলৈ দিয়া একো নাই বৌ। গাইছ আমি খাই লওঁ। এনেকৈ ভিডিঅ' নকৰে নহয়, মই নাখাইছোঁ দেই। গাইছ আমি এতিয়া সকামৰ পৰা আহি পিনি মাহী ঘৰ পালোহি। তাৰপৰা এতিয়া মাহী ঘৰ ল'ৰাটোক দেখাম আৰু মাহী ঘৰত মানে বস্তু এটা নতুন বস্তু এটা আনিলে সেইটো দেখাম বলক। এওঁলোকৰ ঘৰত আৰু এটা বস্তু আনিলে দেখাম বলক আপোনালোকক। এই আন্ধাৰ লাইটটো দে আকৌ। অঁ এইটো চাওক গাইছ, কি বাৰু ক'বচোন এবাৰ, কমেণ্ট কৰিব আৰু। আজি ভাল হৈ গ'ল, ভাল হৈ গ'ল। আজি কি হৈছিলে? ভাল বেটি ন
ভাল হৈ গ'ল মানে কি হৈ আছিলে অভাৰলোড হৈ গ'ল প্লাছ এডাল হাতে নোৱাৰি নুচুবি পটককৈ কাৰেণ্ট মাৰিব পাৰে সেইকাৰণে ন নতুন গাইজ আমি এতিয়া আহিলোঁ সকামৰ পৰা সিহঁতি নাই কাষৰ ঘৰতে সকাম আছিলে যে সিহঁতৰ ঘৰতে আছেহি এতিয়া মাহীঘৰত সোমালোঁ চালোঁ তেওঁলোকে নতুনকৈ কুকুৰা পোৱালি ফাৰ্ম কৰিছে সেয়া মানে আপোনালোকক দেখুৱালোঁ তাৰপিছত ইনভাৰ্টাৰ এটা আনিলে কুকুৰা পোৱালিৰ কাৰণে নহ'লে আমাৰ এইফালে কাৰেণ্টৰ বহুত প্ৰব্লেম কাটি দিয়ে প্ৰায় সেইকাৰণে যেনিবা ইনভাৰ্টাৰ এটা আনি ল'লে নতুনকৈ দেখালোঁ আপোনালোকক তাৰপিছত এতিয়া আমি ঘৰ গুচি আহিলোঁ মাহীহঁতে যিহেতু নাহি মানে সকামৰ ঘৰত লগ পালোঁ নতুনকৈ মাহীকে মাতিলোঁ তাতে মাতিলোঁ তামোল চামোল খালোঁ আৰু তাৰপিছত সিহঁতৰ ঘৰত আহি পিনি সোমাই কৰি পিনি তামোল এখন খাই এতিয়া ঘৰ গুচি আহিলোঁ মানে আহি আছোঁ মাজ ৰাস্তা পাইছোঁহি আৰু মানে এইডোখৰ জেগাডোখৰ অকণমান দেখিবলৈ ধুনীয়া আৰু হাৱা চাৱা বৰ ধুনীয়াকৈ মাৰি থাকে যে সেইটো কাৰণে অকণমান দেৰি ৰখি দিলোঁ মামাৰ ঘৰ ভাইটিটো আছে লগতে এতিয়া আমি লাহে ধীৰে যাম আৰু ঘৰলৈ লাহে ধীৰে মানে নহয় এতিয়া যামেই আৰু ভিডিঅ' অকণ কৰিবৰ কাৰণেহে ৰখিলোঁ গাইজ আমি এতিয়া ঘৰ পালোঁহি আমি মানে কি আৰু মামাৰ ঘৰৰ ল'ৰাটোক তাৰ ঘৰটো আগত পাই অকণমান তাক থৈ আহিলোঁ তাৰপিছত মই আহি পালোঁহি এতিয়া মানে দোকানৰ পৰা চাউল আনিবগৈ লাগে আনোগৈ দোকানৰ পৰা চাউলটো আনি পিনি সেয়া ডাংমহৈ পাতি দুটামান মাৰিবলৈ আছে 10টা আছে আৰু পাতি মাৰিবলৈ তাৰে দুটামান মাৰি থৈ আহোঁগৈ আজিলৈ তেতিয়াহ'লে বাই বাই লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ভাল মানে চাবলৈ ভাল পাইছে নাই পোৱা মানে কমেণ্ট কৰি জনাব আৰু